নমস্কাৰ, আজি মিনি ব্লগটো মই ৰাতিপুৱাই আৰম্ভ কৰি দিছোঁ আৰু আজি মোৰ কিবা এটা জব্দকৈ খাব মন গৈছে ৰাতিপুৱাই সেইকাৰণে আলু পৰঠা বানো যোগাৰ কৰি আছোঁ। আলু পৰঠা গৰমে খাই কিন্তু বহুত ভাল লাগে দিয়ক। আপোনালোকৰ ভাল লাগে না আলু পৰঠা খাই গৰমে আৰু আপোনালোকে কেনেহেনকৈ বানায় ক'বচোন। আজি মই নিজৰ ভাষাতে মিনি ব্লগটো বনাইছোঁ, যিহেতু মোৰ ঘৰ পাঠশালাত, সেইকাৰণে পাঠশালাৰে ভাষা কৈছোঁ দিয়ক। নিজৰ ভাষা কৈও ভাল লাগে। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আৰু মোৰ আৰু পৰঠা সেই কেনেহেন হৈছে বানতে সেইও ক'ব কমেণ্ট বক্সত। আলু পৰঠা সেই ধুনীয়াকৈ হৈছে। এতিয়া আমি সকলোৱে মিলি আলু পৰঠা খাম আৰু বাই বাই।